हेलो एवरीवन स्वागतम जनाइছো মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লে আশা কৰিছো সকলো ভালে আছে এতিয়া 3 বাজিলে আজি পিছবেলাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিছো ইমান গৰম মানে হেতু কাৰণে ভিডিঅ' এটা আৰম্ভ কৰিম বুলি আজি ভাবিয়ে আছিলো কিন্তু কৰা হোৱা নাছিলে আজি পিছবেলাৰ পৰা আৰম্ভ কৰি দিছো আৰু ভিডিঅ'টো কি দেখাব পাৰো নাজানো ভিডিঅ'টো আৰম্ভ কৰি লৈছো আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনে লাগিল এতিয়া যাব ওলাইছো পথাৰলে শাক বুটলিবলৈ নহলে দেখোন আপোনালোকক দেখাবলৈ আজি একোই নাই ভিডিঅ'টো আৰম্ভ কৰাও যেহেতু বহুত দেৰি হৈ গ'ল হেতু কাৰণে আজি মই ভাল পোৱা পথাৰৰ শাকৰ দুখনমান আঞ্জা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছো এতিয়া পথাৰৰ পৰা আহি লওঁ কোনটো পথাৰলৈ নিনো বহুত পানী হৈ আছে কি আনো আপোনালোকক আহি দেখাই আছো আৰু চাই থাকিব ভিডিঅ'টো মই পথাৰৰ পৰা আনিলো মেটেকা ফুল আৰু এয়া লেহেতি বন আৰু কেজনমান কেকুৰা মই ধৰা নাই পিছে দে মোক খুব ভয় লাগে আৰু ওচৰৰ ককাইদেউজনে ধৰিছিলে হেয়া দি পঠিয়ালে মোক আৰু এটা বস্তু দেখুৱাম আপোনালোকক এইটো আমি কচুকলা বুলি কওঁ কচুকলা বুলিয়ে কয় আসলতে বেলেগ নাম নাই চাগে কচুকলা বাৰু খাইছেনে কেতিয়াবা পথাৰত জানৰ পাৰত ওলাই আছিলে মই এবাৰ একেবাৰে খোৱাই নাই নহলে আনবাৰে খাবলৈ পাওঁই কচুকলা ঘৰৰ ওচৰত হলেও ওলাই থাকে ঘৰৰ বাৰীত কিন্তু এবাৰ নাই পাই লৈ আহিলো আপোনালোকে খাইনে বাৰু কচুকলা কমেন্ট কৰি জনাবচোন আৰু আজি পথাৰৰ হাকেৰে আমাৰ ৰাতিৰ হাজ পুৰা ধুনীয়াকৈ চলি যাব আৰু কেনেকৈ বনাও কি কৰো আপোনালোককো দেখুৱাই থাকিম তেনেহলে চাই থাকিব ভিডিঅ'টো শেষলৈকে হেতি হাকখিনি অলপ বুঢ়া নিচিনা হৈ গৈছে ফুলো ফুলিলে তথাপিও খাবলৈ ভাল লাগিব মই মানে ইমানেই ভাল পাওঁ ফুল ফুলিছে কি ফুলিছে চাই থকা নাই আৰু মই বহুত ভাল পাওঁ খাবলৈ লেহেতি হাক সেইকাৰণে লৈ আহিলো আৰু পথাৰৰ পৰিৱেশটো দেখুৱাম বুলি ভাবিছিলো মানে ফোনটো নিবলৈ ভয় লাগিলে ইমানেই পানী হৈ আছে জানত পানী বাঢ়ি আছে নিজে তাৰমানে নিজকে সম্ভালাই টান ফোনটো নিলে কিজানি পৰিলে দিগদাৰ হ'ব সেইকাৰণে নিনিলো এনেকৈ দেখুৱাইছো আৰু আপোনালোকক আৰু এয়া ঘৰৰ পুখুৰীৰ মাছ বৰশী বাই ধৰি থৈছিলে এয়া মই বনাবলৈ লৈছো এয়া কাৱৈ মাছ আৰু মেটেকা ফুল বনাম তাৰপিছত এয়া কেকুৰাৰে কচুকলাখিনি বনাম একেলগে কাটি লৈছো ভাগ ভাগকৈ বনাই থাকিম আৰু কেকুৰা কেইজনী পুৰি ল'ম আৰু এফালে লেহেতি শাক আৰু আলুৰ ভাজি কটা নাই এতিয়ালৈকে কাটিম আৰু ভালে মাছ
সিজি আছে আৰু ইফালে জুইত মই কুকুৰা দুজনী পুৰি লওঁ। কুকুৰা একেলগে হৈ থাকিব। এতিয়া মাছ দুজনী কাঢ়ি লৈছোঁ আৰু একেখিনি তেলতে মেটেকা ফুলখিনি ভাজি লওঁ। মেটেকা ফুলখিনি প্ৰায় সিজি গৈছে আৰু ইয়াতে এতিয়া মই ব্যৱহাৰ কৰিম নতুন নাম মাত্ৰ পানী। উতলিবলৈ দিম। মেটেকা ফুল আৰু কাৱৈ মাছৰ চব্জি ৰেডি হৈ গৈছে। শেষত ইয়াত মই ব্যৱহাৰ কৰিছোঁ অলপ নেমু ৰস। এয়া মোৰ স্পেচিয়েল খুন্দনা দেই। খুন্দি লৈছিলোঁ পুৰি লোৱা কেঁকুৰা আৰু জলকীয়াকেইটা। জলকীয়া অলপ সৰহকৈ দিছোঁ। এতিয়া এইখিনি ভাজি ল'ম। খুন্দি লোৱা কেঁকুৰাখন অলপ ভাজি লৈছোঁ আৰু ইয়াত এতিয়া দি দিম কচুকলা কেইডোখৰ। কচুকলাৰ পিটিকা প্ৰায় ৰেডি হৈ গৈছে আৰু একেবাৰে শেষত এতিয়া মই অলপ অকণমান নেমু ৰস কাটি দিম। জ্বলা বেছিকৈ লাগে এইখন পিটিকাত আৰু টেঙাও প্ৰয়োজন হয়, যিহেতু অলপ খজুৱাই। টেঙা জ্বলা নিদিলে খজুৱাব। কচুকলাৰ পিটিকা ৰেডি হৈ গৈছে। এতিয়া কাঢ়ি ল'ম আৰু কাঢ়ি ইয়াতে লেহেতি আলুৰ ভাজিকণো বনাম। মই একেখন কেৰাহীতে ইখনৰ পিছত সিখনকৈ বনাই আছোঁ, যিহেতু আলহী তুলহী নাই আৰু ঘৰতে খাম, সেইকাৰণে। এইফালে মোৰ লেহেতি শাকৰ ভাজিও ৰেডি হৈ গ'ল। সিজি গৈছে। এতিয়া ভাত বাঢ়ি লওঁ খাবলৈ। ইফালে ভাত বাঢ়ি ল'লোঁ খাবলৈ। এয়া কচু আৰু দালি মানে বইলকৈ বনাইছিলোঁ আৰু এইফালে লেহেতি আলু ভাজি আৰু এইফালে কেঁকুৰা আৰু কচুকলাৰ পিটিকা আৰু মাছ আৰু মেটেকা ফুল। অলপ জোল কৰিছিলোঁ যে কাঁহীখনত বৈ গ'ল অকণমান। দেখিবলৈ বেয়া হৈছে চাগে, তথাপিও দেখাই দিছোঁ আৰু। আজি মোৰ পথাৰৰ শাকেৰে ভাতৰ থালিখন কেনে লাগিল আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। আৰু মোৰ চেনেলটোত কোনোবা যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।